Hello friends, আজি মই কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ MA ফাৰ্ষ্ট সেমিষ্টাৰৰ সেকেন্ড পেপাৰৰ কুৱেশ্যনখিনি আগবঢ়াইছোঁ। প্ৰিভিয়াছ ইয়েৰৰ যিমানখিনি কুৱেশ্যন আছিলে সেইবোৰ ইয়াত আগবঢ়োৱা হৈছে। ইয়াত 2014 পৰা 2022 লৈকে কুৱেশ্যন পেপাৰবোৰ আছে প্ৰিভিয়াছ ইয়েৰৰ। সকলোৱে ভাল স্ক'ৰ কৰিব বিচাৰে, সকলোৱে পৰীক্ষাত লিখিব বিচাৰে, কিন্তু লিখাৰ আৰু পঢ়াৰ কাৰণে মনত ৰখাৰ কাৰণে এটা ভাল সৰু টিপছ হ'ল লেচনখিনি প্ৰথমৰ পৰা লাষ্টলৈকে ভালদৰে চেপ্টাৰবোৰ থৰলি পঢ়ি যোৱা। তাৰপিছত প্ৰথম চেপ্টাৰটো আকৌ এবাৰ ৰিডিং মাৰি লাইন বাই লাইন নিজৰ মনত অহা প্ৰশ্নবোৰ লিখি যোৱা। লগতে তাৰ উত্তৰবোৰ নিজৰ ফালৰ পৰা কৰি যোৱা। তাৰপিছত কিবা বৰ্ড কুৱেশ্যন থাকিলে সেইবোৰৰ উত্তৰখিনি মনত ৰখাকৈ পইণ্ট ৱাইজ লিখি যোৱা। তাৰপিছত পৰীক্ষাত ধুনীয়াকৈ সেইবোৰ পেৰাগ্ৰাফ ৱাইজ লিখিব লাগে। সুন্দৰ ভাষা বিন্যাসৰ লগত শব্দ গঠনৰ লগত উত্তৰবোৰ উপস্থাপন কৰিব পাৰিলে মাৰ্কছবোৰ ধুনীয়াকৈ কেৰি কৰিব পাৰি। কিন্তু আগতে নিজৰ নোটছখিনি নিজৰ সহজ হোৱাকৈ প্ৰিপেয়াৰ কৰি ল'ব লাগে। নিজৰ কনচেপ্টটো ক্লিয়াৰ কৰি তাৰপিছত উত্তৰ কৰিব লাগে। আৰু এইটো পৰীক্ষাত মাৰ্ক কেৰি কৰা বহুতেই ইজি, কিয়নো কনচেপ্ট ৱাইজত আনচাৰবোৰ কৰিলে যোনে পেপাৰ চাই কেতিয়াও মাৰ্কছ নাকাটে। মই নিজে এক্সপিৰিয়েঞ্চড হয়। পৰীক্ষাৰ যেতিয়া আমি লিখোঁ উত্তৰবোৰ, সেই সকলোবোৰ উত্তৰ যদি আমাৰ কিতাপৰ লগত টাচ থাকে, কনচেপ্ট ৱাইজত হয়, লাগিলে আমি 3 শাৰী বা 4 শাৰী কিয় নিলিখোঁ, যদি কনচেপ্টত থাকে মাৰ্কছ সেইবোৰত পোৱা যায়। সেইকাৰণে আমি কনচেপ্ট ৱাইজত নিজৰ কনচেপ্ট মতে কনচেপ্ট ক্লিয়াৰ হোৱাকৈ উত্তৰবোৰ কৰিব লাগে। পৰাপক্ষত থৰলি পঢ়ি কিনে তাৰপিছত আনচাৰবোৰ কৰি গ'লে কিতাপত থকা প্ৰশ্নবোৰৰ আৰামছে পৰীক্ষাত সফল পাব পাৰি।